অহংকাৰ কৰোঁতে কৰোঁতে এদিন অহংকাৰী হৈ গ'ল তেওঁ। অহংকাৰ কি কথাৰ কাৰণে চাহাব, যিজন উৰে অহংকাৰৰ আকাশত, মাটিলৈ নামি আহিবলৈ তেওঁক সময় নালাগে। অহংকাৰে কাকোকে ৰেহাই নিদিয়ে। অযোধ্যালৈ উভতি অহাৰ পাছত মা কৌশল্যাই শ্ৰীৰামক সুধিছিল, ৰাৱণক মাৰিলা? তেতিয়া ভগৱান শ্ৰীৰামে বহুত ধুনীয়া উত্তৰত কৈছে, মহাজ্ঞানী, মহাপ্ৰতাপী, মহাবলশালী, প্ৰচণ্ড পণ্ডিত, মহাশিৱভক্ত, চাৰিবেদৰ জ্ঞানী, শিৱতাণ্ডৱ স্তুতৰ ৰচয়িতা ৰাৱণক মই মৰা নাই, তেওঁক ময়েই মাৰিছে। মই, অহম, অহংকাৰ এইবোৰে কাকোকে ৰেহাই নিদিয়ে। কোনবোৰ ধনক লৈ মই অহংকাৰ কৰোঁ, যিবোৰে মোৰ প্ৰাণক বচাব নোৱাৰে? কোনটো শৰীৰক লৈ মই অহংকাৰ কৰোঁ, যিয়ে শেষত মোৰ আত্মাৰ বোজা বব নোৱাৰে? ভগৱানৰ আদালতত ওকালতি নহয়, আৰু যদি শাস্তি হয় তেনেহ'লে জামিন নহয়। কাম এৰি ভোজন কৰিব লাগে, হাজাৰ কাম এৰি স্নান কৰিব লাগে, লাখ কাম এৰি দান কৰিব লাগে, আৰু কোটি কাম এৰি ঈশ্বৰক স্মৰণ কৰিব লাগে। তেনেহ'লে পিছত লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।